हेलो नमस्कार बंधुসকল वेलकम टू माय यूट्यूब चैनल दिगंत कर्मकार ए टू जेड अपलोडिंग और यासक मोर घर आखुल আছে ধুধৰালি रोड আছে আৰু এতিয়া এখন টাটা গাড়ী আহিছে তাত উঠিম মই উঠি পেলাই ক'ত যাম আপোনালোকক কৈ আছো আপোনালোকে ভিডিঅ'খন চাই থাকিব এইটো হয় ধুধৰালি আচ্ছা এইখন গাড়ীখন আহি পেলাই এইখনত মই যাম এইখন গাড়ী আহি পাই গ'ল আৰু মই উঠিলো এয়া চাওক ড্ৰাইভাৰজন আৰু পিছফালে আছে বালি আৰু আমি গৈ আছো নাগালেণ্ড কি বস্তি আছিলে লক্ষণ বস্তি কানুবাৰীৰ ওচৰত এছক ষ্টাৰ্ট আমি এতিয়া এইফালেদি সোমাই যাম চব কানুবাৰী ডিষ্ট্ৰিক্ট লিখা আছে আমি ৰাইট চাইডে এনেকৈ যাওঁ এইফালে গ'লে আপোনালোকে পাব কানুবাৰী নাগালেণ্ড পাব ইমান ধন্য দৃশ্য চব সেউজীয়া পথাৰ এইফালে ওচৰত আছে নাগালেণ্ড পাহাৰ চব আৰু আমি আহি পালোঁ কানুবাৰী এইফালে কানুবাৰী যাব লাগিব চব আৰু তাৰ আগফালে চব ওপৰত এয়া নাগালেণ্ড পাহাৰ আৰু ইয়াৰ পৰা ষ্টাৰ্ট হৈছে কানুবাৰী চাহ বাগিচাৰ লাইনখিনি চব এয়া চাইডে কানুবাৰী ফেক্টৰী টি ফেক্টৰী আৰু এয়া চাওক চাহ বাগিচা কিমান সুন্দৰ এখন দৃশ্য চাওক পাত এতিয়া পুৰা ওলাইছে ফুল ছিজন চলি আছে চাওক কিমান ধুনীয়া পাত
চক চাহ বাগিচাৰ মানুহে কেনেকুৱা পাত লৈ 20-40 কেজি পাত লৈ ওজন দিবলৈ গৈ আছে চক। আৰু এতিয়া আমি আহি পালোঁ চক লক্ষুণ ভিলেজ, লক্ষুণ গাঁও। এইটো মন ডিষ্ট্ৰিক্ট হয়, নাগালেণ্ড। এয়া চক বোৰ্ড ৱেলকাম টু লক্ষুণ ভিলেজ, ডিষ্ট্ৰিক্ট মন, নাগালেণ্ড লিখা আছে ইয়াত। আৰু এয়া চক নাগালেণ্ড সাপ্তাহিক বজাৰ হয়। এইটো নাগালেণ্ডৰ ঘৰ এনেকুৱা থাকে চক, চাংঘৰ পাতে সিহঁতে। এইটো ইমান সুন্দৰ। আৰু ইয়াত চক আমাৰ ৰাষ্ট্ৰীয় পতাকা, ঘৰ ঘৰ তিৰংগা, এইটো চব ইয়াতো আছে। ইমান ভাল লাগিছে চালে। আৰু লক্ষুণ চেক পোষ্ট পালোঁ আমি এতিয়া। এয়া নাগালেণ্ড ভিলেজ গাৰ্ড কেম্প হয় এইটো, ডিজিট মন। আৰু এয়া চক লক্ষুণ বেপ্টিষ্ট চাৰ্চ, এইটো চাৰ্চ লক্ষুণ কানুবাৰী বেপ্টিষ্ট চাৰ্চ হয় এইটো। কিমান সুন্দৰ। আমি এতিয়া আহি পালোঁ আৰু মাল ইয়াতে আমাৰ পেলাব চক পিছফালে। এইটো ডিগিটো উঠাব, দেখা দিছোঁ মই আপোনাক। আছিল আজিৰ ভিডিঅ' নাগালেণ্ডৰ। আমি আহিছিলোঁ আৰু আপোনালোকক কি পাৰিলোঁ দেখালোঁ মই মোৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক। আৰু এয়া আছিল কানুবাৰী নাগালেণ্ডৰ লক্ষুণ বস্তিৰ ভিডিঅ'। আৰু এইটো ভিডিঅ' যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। জয় আই অসম।